মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ক্লাছত আমি ভাৰতীয় গণতন্ত্ৰৰ পাঠটোৰ প্ৰস্তাৱনা সম্পৰ্কে, লগতে সংবিধানৰ আদৰ্শ, লগতে ইয়াত থকা কিছুমান গুৰুত্বপূৰ্ণ শব্দ যেনে গণৰাজ্য, সমাজবাদী, তাৰপিছত ধৰ্মনিৰপেক্ষ এই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। ইয়াৰ পিছত আমাৰ এইটো টপিক আছে ভাৰতৰ যিটো ৰাজনৈতিক ব্যৱস্থা, সেই ব্যৱস্থাটোৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ, অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ কি কি বৈশিষ্ট্য আছে যিবোৰ যুক্তৰাষ্ট্ৰীয়। আজি আমি এই টপিকটো আলোচনা কৰিম। ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে, এই ব্যৱস্থাটো কথা জানিবলৈ যোৱাৰ আগত আমি যুক্তৰাষ্ট্ৰৰ এটা ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন, অৰ্থাৎ যুক্তৰাষ্ট্ৰক ইংৰাজীত ফেডাৰেশ্যন বুলি কয়। এই শব্দটো ক'ৰ পৰা আহিছে? লেটিন শব্দ এটাৰ পৰা আহিছে, আৰু লেটিন শব্দটো হৈছে ফয়ে ডাছ, যাৰ অৰ্থ হৈছে চুক্তি অথবা সন্ধি। যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন, আৰু এই ফেডাৰেশ্যন শব্দটো আহিছে ফয়ে ডাছ শব্দৰ পৰা, আৰু ইয়াৰ অৰ্থ কি হৈছে? চুক্তি অথবা সন্ধি। সেইকাৰণে আমি যুক্তৰাষ্ট্ৰ মানে কি বুজো? পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। যুক্তৰাষ্ট্ৰ মানে হ'ল কিছুমান ৰাজ্যৰ মাজত সন্ধি, গোটেইকেইখন ৰাজ্যৰ মাজত হোৱা পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা একোটা গোট। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। ইয়াত কি কৰে? তেওঁলোকৰ মাজৰ এখন কেন্দ্ৰীয় চৰকাৰক সাৰ্বভৌম ক্ষমতা দিয়ে, তথাপি কিছুমান ক্ষমতা আৰু স্বাধীনতা বা নিজৰ যিটো বৈশিষ্ট্য, স্বকীয়তা, সেইবোৰ অক্ষুণ্ণ ৰাখে। অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত কিছু ভিন্ন ৰূপ গ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে। যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে কি? বেলেগ বেলেগ ৰাষ্ট্ৰত বেলেগ বেলেগ ৰূপ গ্ৰহণ কৰিছে, যদিও ইয়াৰ অৰ্থ হ'ল কি? কিছু সংখ্যক ৰাজ্যৰ চুক্তিৰ দ্বাৰা বা পাৰস্পৰিক সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একোটা গোট বা সমষ্টি, আৰু বেলেগ বেলেগ ৰাজ্যত ইয়াৰ বেলেগ বেলেগ বৈশিষ্ট্য আছে। আমাৰ দেশ ভাৰতবৰ্ষত কি হৈছে? ৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতাটো কেন্দ্ৰীয় চৰকাৰৰ হাতত দিছে, অৰ্থাৎ ৰাজ্যসমূহৰ নিজকে স্বাধীন বুলি ঘোষণা কৰা নাই বা সাৰ্বভৌমত্ব দাবী কৰা নাই। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। ইংলেণ্ডৰ সংসদে 1935 চনত ভাৰত চৰকাৰ আইনখনৰ আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দুখলপীয়া চৰকাৰ, অৰ্থাৎ দুখলপীয়া চৰকাৰ মানে হৈছে দুখন চৰকাৰ, এখন হৈছে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যত ৰাজ্য চৰকাৰ। ক্ষমতাৰ ভাগ বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। সেইবাবে আমাৰ দেশৰ নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতি নাছিল। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় যিটো পদ্ধতি তাৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, আৰু সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বা হোমলেণ্ড অৱ ফেডাৰেশ্যন বুলি কোৱা হয়। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, আৰু সেইকাৰণে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কয়। আৰু আমাৰ যিসকল সংবিধান প্ৰণেতা আছিলে, যিসকলে সংবিধানখন লিখিছিল, তেওঁলোকে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰিছিল। কানাডাৰ যিখন সংবিধান আছিল, সেইখন সংবিধানক অনুকৰণ কৰিছিল। এইখিনিতে এটা প্ৰশ্ন আহে যে কি কাৰণে আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ যিসকল প্ৰণেতা বা ৰচক, তেওঁলোকে কানাডাৰ সংবিধানখন কিয় অনুকৰণ কৰিছিল? গতিকে ইয়াৰ উত্তৰটো কি হ'ব যে আমেৰিকাৰ যিটো যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছিল, সেইটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি, অৰ্থাৎ প্ৰকৃত যুক্তৰাষ্ট্ৰ, তাত বেলেগ একো ধৰণৰ
বেলেগ আন কোনো তাৰমানে সংযুক্ত নাই আৰু য'ত অংগৰাজ্যবিলাকক কি কৰা হৈছিল স্বাধীন দিয়া হৈছিল লগতে এখন সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে মানে দুইফালে নাগৰিকত্ব ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো কেনেকুৱা আছিল য'ত অংগৰাজ্যবিলাক অৰ্থাৎ এখন দেশৰ যিবিলাক ৰাজ্য আমাৰ যেনেকৈ ভাৰতৰ বিভিন্ন ৰাজ্য আছে সেই ৰাজ্যবিলাককো কি স্বতন্ত্ৰতা দিয়া হৈছিল লগতে দুখনকৈ সংবিধান আছিলে এখন হৈছে ৰাজ্যৰ সংবিধান আনখন হৈছে কেন্দ্ৰৰ সংবিধান কিন্তু আমাৰ ভাৰতত তেনেকুৱা নহয় ভাৰতত এখনেই সংবিধান আৰু তাত কি কৰিছিলে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছিল দ্বৈত নাগৰিকত্ব মানে তেওঁলোকে নিজৰ ৰাজ্যখনৰো নাগৰিক লগতে দেশখনৰো নাগৰিক কিন্তু ভাৰতত কি হয় এখন আমি সকলো ভাৰতীয় নাগৰিক আমাৰ একক নাগৰিকত্ব আৰু আমাৰ সংবিধান প্ৰণেতাসকলে কি কৰিছিল যে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম হোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব তেতিয়া কি হ'ব জাতীয় সংহতি আৰু অখণ্ডতা দেশৰ অখণ্ডতাটো শক্তিশালী নহ'ব সকলোৱে নিজৰ নিজৰ মতে চলিব সেইকাৰণে তেওঁলোকে আমেৰিকাৰ সংবিধানখনৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্ৰ লুজ ফেডাৰেশ্যন ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল সেইকাৰণে তেওঁলোকে আমেৰিকাৰ সংবিধানখন অনুকৰণ কৰা নাছিল আৰু সেইকাৰণে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল কাৰণ যদিহে আমাৰ ইয়াতো ৰাজ্যবিলাকক কি কৰা হয় অধিক স্বতন্ত্ৰতা দিয়া হয় লগে লগে দ্বৈত নাগৰিকত্ব দিয়া হয় তেতিয়াহ'লে কি হ'ব জাতীয় সংহতি এখন দেশৰ কি একতাখিনি বিঘ্নিত হ'ব আচলতে আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ বাবে সংবিধানৰ কোনো ঠাইত যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই এইকাৰণে যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই কাৰণ আমাৰ এইটো প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় তাৰ পৰিৱৰ্তে সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে ভাৰতক কি বুলি কোৱা হৈছে ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে সংবিধানৰ